নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ভিলেজ লাইফলৈ স্বাগতম জনাইছোঁ। তো আজি আহিছোঁ আমি বক' লামপাৰাত ৰিলছ বনাবলৈ। এইকেইটা ছোৱালী সাজু পূৰা ৰেডি, কোনোবাই মেকআপ কৰি আছে, কোনোবাই গ্লাছ চাফা কৰি আছে। তো এনেকৈ আমি সোমাই গৈছোঁ লামপাৰালৈ। এয়া লামপাৰা পাৰ্ক। তো ভিতৰ চৰা অলপ জংঘল হৈ আছে, বেছি হয়তো মেইনটেনেঞ্চ কৰা নাই। এনেকৈ খোজকাঢ়ি গৈ আছোঁ। ধুনীয়া লোকেশ্যন। এটা ভাল কথা, সঞ্জীৱ নাথ আহি আছে ডেন্স কৰিবলৈ। তো নাচনীবিলাক সাজু হৈ আছে। এয়া আৰম্ভ। এইটো ল'ৰাজন সঞ্জীৱ নাথ। তো ই আহিছে ডেন্স কৰিবলৈ। তাই কোৰিঅ'গ্ৰাফ কৰিব ডেন্সখিনি। এনেকৈ নাচি আছে। গানটো মই লগাই দিব নোৱাৰোঁ কাৰণ কপিৰাইট আহি যাব পাৰে। তো এতিয়া আহিছোঁ আৰু বেলেগ এটা লোকেশ্যনত। এয়া এই ধুনীয়া শাল গছৰ মাজে মাজে ৰাস্তা, নাচনীবিলাক ৰেডি প্ৰেক্টিছ কৰিবলৈ। এটা গুৰু আছে। এই ধুনীয়া ঠাই, আপোনালোকে আহিব। এইটো বক' লামপাৰাৰ ভিতৰত। এইটো নাচনীবিলাক প্ৰেক্টিছ কৰি আছে। কেমেৰামেন ৰেডি, লগত এটা দৰ্শক আছে। ধুনীয়া নেচাৰেল শাল গছৰ মাজত শ্বুটিং চলি আছে। এয়া আমাৰ কেমেৰামেন। এনেকৈ ডেন্স কৰি আছে সিহঁতে। তো মই গানটো লগাই দিব নোৱাৰোঁ, এইটো কিবা তুৰুতকৈ গানটো এইটো। আৰু এয়া বন্দনাৰ ৰাণী। তো এতিয়া সঞ্জীৱ দাৰ লগত ডেন্স কৰিব সিহঁতে। কি ডেন্স বা? ৰূপালী কোৱাটো নেকি, না দীপালী কোৱাটো। তো এনেকৈ ডেন্স কৰি আছে সিহঁতে। তো বন্ধুসকল, কেনেকুৱা লাগিল ডান্সটো, ভিডিঅ'টো, ব্লগটো? ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া গীতাঞ্জলি, খুব ডান্সাৰ, ধুনীয়া ডান্স কৰে তাই। আৰু এইটো বেলেগ ডান্স। তিনিজনে ডান্স কৰি আছে, গীতাঞ্জলি, ৰাণী আৰু বন্দনা।